सोनाब बंगआव राजखान्थि हिंसायारि जाथाय खालामनायखौ बिटिआरनि हाग्रा बिफाननि इएम रन्जित बसुमतारी बिथाङा बिजेपिनि मददगिरिफोरखौ श्रीरामपुराव नायदिंफैदों। We have been living here in India. আমি কেনেকৈ বিদেশী নিচিনা আমাক খেলিব বিচাৰিছে। আমাৰ সন্দেহ হৈছে মমতা বেনাৰ্জী কিমান দেশী। যি দেশী মানুহবিলাক ৭,০০০ বসবাস কৰিছে বেংগলত, বড়োলেণ্ডত, আমাৰ মানে সমস্ত ভাৰতত, সেই দেশী ৭,০০০ বছৰ বসবাস কৰা আটাইতকৈ পুৰণি জাতিটো হ'ল আমাৰ বড়োবংশ মানুহ। সেই কোচসকলক খেদি পঠিয়াব বিচৰাটো, মাৰিব বিচৰাটো, হত্যা কৰিব বিচৰাটো, অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচৰাটো আমি কিন্তু সহ্য কৰিব পৰা নাই। যিয়ে নহওক, আমাৰ বেংগলৰ পৰা যিমানখিনি দাদা ভাই আমাৰ ইয়াত আশ্ৰয় ল'বলৈ আহিছে, মই বিটিআৰ চৰকাৰৰ এজন ৰিপ্ৰেজেণ্টেটিভ হিচাপে সেইটোৱে আপোনালোকক আস্থা এটা দিব বিচাৰিছোঁ। আপোনালোকে চিন্তা কৰিব নালাগে, শান্তিৰে ইয়াত থাকিব পাৰিব। যিমান দিন আপোনালোকে ইয়াত থাকিব বা তেওঁলোকে থাকিব, সিমান দিন আমাৰ বিটিআৰ চৰকাৰে তেওঁলোকক পৰাপক্ষত 100% নোৱাৰিলেও 100% আমি তেওঁলোকক সহায় কৰিবলৈ ট্ৰাই কৰি থাকিম। চৰকাৰৰ ফালৰ পৰা তেওঁলোকে ইয়াত মানৱ হিচাপে তেওঁলোকক আমি মানৱ হিচাপে গ্ৰহণ কৰিব লাগিব। আমাৰে ভাই ভনী তেওঁলোকে, আমাৰে সকলো। গতিকে আমি ডেম'ক্ৰেটিক এটা নেশ্যনৰ মানে চিটিজেন হৈ পেলাই তেওঁলোকক আমি আঁতৰত ৰখাৰ কথা আহিব নোৱাৰে। পৰাপক্ষত আমি আইনীভাৱে যেনেকৈ সহায় কৰিব লাগে, যেনেকৈ আমাৰ আসাম চৰকাৰটো আমাৰে হয়, আমাৰে চৰকাৰ, আৰু চেণ্ট্ৰেলো আমাৰো চৰকাৰ। গতিকে ইয়াত একশ্যনটো লোৱা যাব বা ইয়াৰ ওপৰত বিচাৰ কৰিবলৈ আমি আইনীভাৱে ব্যৱস্থাটো লোৱা যাব। আৰু ইয়াত জীয়াই থাকিবলৈ, মানুহ হিচাপে জীয়াই থাকিবলৈ যিখিনি প্ৰয়োজন সেইখিনি দিবলৈ আমি চেষ্টা কৰিম। ভাগ্যজনক কথা, ভাৰত এটা এনেকুৱা ৰাষ্ট্ৰ যি ভাৰতক মানে ডেম'ক্ৰেটিক এটা নেশ্যন হিচাপে পৃথিৱীৰ মানে পৃথিৱীত যিমান নেশ্যন আছে সেই নেশ্যনবোৰে ভাৰতক ফ'ল' কৰি থাকে। আজি ভাৰতত থকা এটা ৰাইজৰ যি নতুন চৰকাৰ বনাবলৈ গৈ আছে, তৃণমূল চৰকাৰ, তেওঁলোকে যে আজি পাব্লিকে তেওঁলোকক জিকাইছে, আকৌ পাব্লিকক তেওঁলোকে হাৰাশাস্তি দিছে, সেইটো দুৰ্ভাগ্যজনক কথা। আমাৰ চিন্তা এটা আছে, আমি ভাৰতত থাকিছোঁ নে কোন এটা ৰাষ্ট্ৰত থাকিছোঁ, আমাৰ সন্দেহ হৈ গৈছে। মই বিটিআৰ চৰকাৰৰ এজন ইএম হিচাপে এজ এ ৰিপ্ৰেজেণ্টেটিভ অফ আৱাৰ বিটিআৰ গভৰ্ণমেণ্ট, আৰু ইউপিপিএল দল আমাৰ বৰ্তমান বিটিআৰটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আমি চলাই আছোঁ, চৰকাৰৰ এজন ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই বেংগল গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ, এনেকুৱা কাণ্ডৰ পৰা দূৰত থাকক। কিয়নো আমি মানুহ হিচাপে আমাক জীয়াই থাকিবলৈ অধিকাৰটো দিয়ক। আমি ভাৰতীয় হিচাপে আমি যি প্ৰাপ্য, সেই প্ৰাপ্যটো আমাক পাবলৈ দিয়ক। ৰাজনৈতিকভাৱে কোনে জিকিছে কোনে জিকা নাই সেইটো ডাঙৰ কথা নহয়। কোনোবা হাৰিব কোনোবা জিকিব, আমি সকলোকে শুভেচ্ছা দিব লাগে। কিন্তু শুভেচ্ছা নিদি তেওঁলোকে যিসকলক মানে হাৰাশাস্তি কৰিছে সেইটো মানে আমি সহ্য কৰিবলৈ অলপ টান পাইছোঁ। বিশেষকৈ টান পাইছোঁ, মমতা দিদি কিমান দেশী মই নাজানো, কিন্তু আমাৰ ৰাজবংশী ভাইসকল, কোচ ভাইসকল আমাৰ বড়োবংশৰ এটা ব্ৰাঞ্চ। কিয়নো আমি বড়োবংশ, কোচসকল, বড়োসকল আমাৰ ভাৰতত ৭,০০০ বছৰ হ'ল আমি বসবাস কৰা। ইণ্ডিয়াৰ পৰা অলৰেডি দিয়া হৈছে। আমি সৰু এটা কাউন্সিলৰ গভৰ্ণমেণ্ট, আমি জাষ্ট ৰিকুৱেষ্ট কৰিব পাৰে। অলৰেডি সেইটোৰ বিষয়ে আমাৰ বিজেপি, এজিপি, ইউপিপিএল এলায়েন্স যি চৰকাৰ আমি গঠন কৰিবলৈ গৈ আছোঁ, সেইটো ইনফৰ্মেশ্যনটো অলৰেডি দিয়া হৈছে। আমি এডমিট অলৰেডি কৰিছোঁ। গতিকে মানে আইনিকভাৱে সেইটো কি ধৰণে কৰা হয়, ডেম'ক্ৰেটিক এটা নেশ্যন হিচাপে সেইটো কৰা যাব। মোৰ বিশ্বাস এটা আছে, বিচাৰ নিশ্চয়কৈ আমাৰ পাব্লিক যিসকল বেংগলৰ পৰা খেদা খাইছে, হাৰাশাস্তি পাইছে, তেওঁলোকে পাব, সেইটো মোৰ বিশ্বাস এটা আছে।